बे समाव स्टुडिअ'आव दं आं जेंग्रें नार्जारि। 2 बोसोरनि उनाव मोनसे मोजां खौरां। नायजाब नायगिरि बिथांमोना नायजाब दिन्थिफुंनायखौ नुनो मोनफिनसिगोन। बाक्सा जिल्लानि नया बस्तियाव बुधबारनिफ्राय बायग'देबि नायजाब आफादा सानथामनि हाबाफारि लानानै नायजाब दिन्थिफैदों। ओनसोलनि लोखि फोरबोजों सोमोन्दो लाखिनानै सामलायगिरि बिथांमोना लिंनानै लाबोदों बायग'देबि नायजाब आफादखौ। थांनाय 2 बोसोरनि उनाव फिन नायगिरिफोरनि गेजेराव नायजाब दिन्थिनो मोननानै गोसोआव जोबोद गोजोननाय मोन्दों होननानै फाव दिन्थिगिरि बिथांमोना फोरमायदों। मख'नो गोनांदि थांनाय समफोराव कर'नानि साग्लोबसारनायनि जाउनाव हादोरसानि नायजाब आफादफोरा बन्द जानानै दंमोन। नाथाय दासान्दि हादोराव कर'नानि साग्लोबसारनाया खम जाबोनायलाय सरकारा कर'नानि नेमखान्थिफोरखौ फालिनानै नायजाबखौ दिन्थिनो खावलायनाय बादि मोननैसो नायजाब आफादा नायगिरि बिथांमोननि गेजेराव नायजाबखौ फिन दिन्थिनो ओंखारबोदों। नलबारिनि सुबोध मजुमदारनि दैदेननायाव बायग'देबि नायजाब आफादा नायगिरिफोरनि गेजेराव नायजाबखौ दिन्थिनो ओंखारबोदों। नायजाबखौ दिन्थिनो ओंखारनो मोननानै फावगिरि बिथांमोना गोजोननाय फोरमायनायजों लोगोसे आसाम सोरखारखौ नायजाब दिन्थिनो बिथोन होफिननायलाय साबायखर बावहरदों। আমিতো 1.5 বছৰ দিন বহিলোৱে এইবাৰ মোৰ সাহস কৰি পেলাই ওলাই আহিছোঁ আমাৰ প্ৰযোজক সুবোধ মজুমদাৰৰ সাহসত 3খন নাটকৰ লৈ এইবাৰ ওলাই আহিছোঁ। দৰ্শকৰ পৰাও যথেষ্ট সঁহাৰি পাইছোঁ, যথেষ্ট ভাল লাগিছে। আমাৰ 3খন নাটক মহাশ্মশান, চম্পক শৰ্মা মহাশ্মশান, তাৰপিছত পল্লৱ পৱন বৰাৰ মহালয়া আৰু তিলক বৈশ্যৰ মাতাল পৃথিৱী, 3খন নাটক আমাৰ ভাল হৈছে। দৰ্শকৰ যথেষ্ট সঁহাৰি পাইছোঁ। আচলতে তেওঁলোকো চাগে বাট চাই আছিলে 1.5 বছৰ ধৰি, তেওঁলোকো একো নাটক চাব পোৱা নাছিলে। থিয়েটাৰ প্ৰেমী ৰাইজ এবাৰ ওলাই আহিছে, যথেষ্ট সঁহাৰি পাইছোঁ। খুব ভাল অনুভৱ হৈছে, 3খনেই ভাল হৈছে। কোভিডৰ সম্পূৰ্ণ নীতি নিয়মৰ মাজেৰে পালন কৰা হৈছে। চেনিটাইজাৰ ব্যৱহাৰ কৰিছে, মাস্ক পৰিধান কৰি দৰ্শকক সোমাবলৈ দিছে। দৰ্শকৰ যথেষ্ট সমাগম হৈছে, কিন্তু মানে সেয়া আৰু ডিষ্টেঞ্চ মেইনটেইন কৰি পেলাই চাওক, আমাৰ নাটক চাওক, লগতে মাস্ক পিন্ধি আহিব নাটক চাবলৈ আহোঁতে, নিজে সাৱধান হ'ব আৰু ইমানখিনি। খুবেই ভাল লাগিছে, তাৰমানে কৰোণা মহামাৰীৰ কাৰণে আমি এটা বছৰ আচলতে এই মহামাৰীৰ সময়ত আমাৰ কৰ্মজীৱন একেবাৰে স্থবিৰ হৈ পৰিছিল। কিন্তু আজি চৰকাৰৰ অনুগ্ৰহত এইবাৰ অকণমান পলমকৈ হ'লেও আমি নাট মঞ্চস্থ কৰিব পাৰিছোঁ। কেইখনমান থিয়েটাৰে নাট কৰিবলৈ ওলাই আহিছে। তাৰ মাজৰে মই থকা থিয়েটাৰখন হৈছে থিয়েটাৰ ভাগিৰী। ৰাইজৰ যিকেইখন পেণ্ডেল কৰি আহিছোঁ, ৰাইজে খুব সুন্দৰকৈ দৰ্শকৰ সঁহাৰি পোৱা গৈছে। আমাৰ এইবাৰ যি 3খন নাটক, ভিন্ন ৰুচি 3খন নাটক চবে চাই খুবেই ভাল পোৱা বুলি গম পাইছোঁ। আৰু মানুহৰ যিটো আশা লৈ আহে নাটকখন চাব, সেইখিনি আমি দিবৰ কাৰণে চেষ্টা কৰোঁ। আৰু তাক দিয়াৰ পৰা আমি এইবাৰ বিৰত নাথাকি ভালকৈ ৰাজ্যৰ সম্পূৰ্ণ 3খন নাট লৈ ওলাই আহিছোঁ। আৰু বিশেষকৈ তাৰমানে কি হয়, শিল্পীসকলৰ এই কৰোণা মহামাৰীৰ সময়ত একেবাৰে অৱস্থা খুবেই বেয়া হৈছে। আৰু শিল্পীসকলে যিকোনো কাম সহজে কৰিব নোৱাৰে। তেওঁলোকৰ মানে এনেকুৱা হ'ল, মোৰ নিজৰ ক্ষেত্ৰতে মই একেৰাহে 31 বছৰ ভ্ৰাম্যমাণ থিয়েটাৰত হঠাৎ এবছৰ বহি দিবলগীয়া হোৱাত মোৰ জীৱন যাত্ৰা থৰক-বৰক হৈ পৰিছে, যাৰ বাবে মই মানুহটো হতাশাতো ভুগিছোঁ। হঠাৎ এইবাৰ পলমকৈ হ'লেও থিয়েটাৰ ওলোৱাত পুনৰ প্ৰাণ পোৱা যেন লাগিছে আৰু কাম কৰিও বেছ ভাল লাগিছে। চৰকাৰক সেইখিনিতে ধন্যবাদ দিম। তেওঁলোকে অন্ততঃ ভ্ৰাম্যমাণ থিয়েটাৰক গুৰুত্ব সহকাৰে লয়। যদিও কৰোণা সংক্ৰমণ একেবাৰে শেষ হৈ যোৱা নাই, তাৰপিছত ভ্ৰাম্যমাণ থিয়েটাৰ চলাবৰ কাৰণে তেওঁলোকে যিখিনি মানে সঁহাৰি জনালে, তাৰ বাবে মোৰ ফালৰ পৰা চৰকাৰলৈ বিশেষ ধন্যবাদ। বিশেষকৈ তেওঁলোকে কিছুমান আমাক প্ৰস্তুতি দিছে নিয়ম নীতিৰ মাজেৰে নাট প্ৰদৰ্শন কৰাৰ বাবে, সেইখিনিও আমি কৰিবৰ কাৰণে যথেষ্ট চেষ্টা কৰিছোঁ। নিয়ম এইখিনিতে শেষত মই এটা কথাই কওঁ,
ভ্ৰাম্যমাণ থিয়েটাৰ যিহেতু অসমীয়া জাতিৰ এক স্বভাৱ 50 বছৰ পাৰ হৈ নাই জন্ম পাৰ যোৱাৰ পিছতো ভ্ৰাম্যমাণ থিয়েটাৰ চাহিদা এতিয়াও কমি অহা নাই মানুহে আঁকোৱালি লৈছে চাইছে গতিকে এই উদ্যোগটোক আমি জীয়াই ৰাখিব লাগিব জীয়াই ৰখাৰ কাৰণে সকলোৱে ইয়াত মানে অংশীদাৰ হ'ব লাগিব চৰকাৰে দৰ্শকৰ সঁহাৰি জনালেহে আমি আগবাঢ়ি যাব এই সকলোখিনি পাইছোঁ গতিকে মই নথৈ মানে আনন্দিত এইটো কথা আৰু সকলোকে মোক এইখিনিতে অসমবাসী ভ্ৰাম্যমাণ থিয়েটাৰৰ চৰকাৰৰ আন্তৰিক बाक्सा जिल्लानि सिङाव थानाय बासबारि रेन्ज बेकि जंगल उड्स रिजर्ट मानास नेशनेल पार्क बे समायना रिजर्टआव नोंथांमोना बर'नि ट्रेडिशनेल फुड्स गोथाव अमा बेदर सावनाय एवनाय लकेल दाउ बेदर बोरमा बेदर बायदि बायदिफोरखौ मोनजानायजों लोगोसे बाहेरायाव थानो थाखाय टेन्टनि सुबिदा दङ बन फायार जिप साबारि राफ्टिं एलिफेन्ट राइड टी गार्डेन वाक आलादा आलादा एसि गोनां खथानिबो सुबिदा दङ बे सुबिदाखौ लानो थाखाय नैबे नाम्बाराव फन खालाम 9101749562 एबा 9707614012 आरो 98648327734